নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো কুশলে আছে আৰু ময়ো কুশলে আছোঁ। মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ পুৱাৰ পৰা। আৰু চাওক বতৰ কেনেকুৱা মই দেখাই আছোঁ। এই আছে ধুনীয়া ধুনীয়া বতাহ দি আছে, একদম বতাহত পুৰা একেবাৰে পকি আছে গছ গছনি। কিন্তু এই যিটো বতাহ, এই বতাহটো মোৰ কাৰণে বিৰাট ভয়ংকৰ। কিয় ভয়ংকৰ কৰি আছোঁ, এই ফাগুন চ'ত মাহত যিটো বতাহ, এই বতাহটো মোৰ একদম গলৰ শেষ কৰি দিয়ে। সেইকাৰণে বহুত সাৱধানে থাকোঁ আৰু সেইটো কাৰণে তাৰমানে গলত কাপোৰ মাৰি থাকোঁ একেবাৰে। কেতিয়া কৈছে মুখটো ধুই দিছোঁ যে সেইকাৰণে চুলিখিনি শুকাবৰ কাৰণে দি দিছোঁ। আৰু যিয়ে নহওক ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব। আৰু পুৰি যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেইখিনি মই ষ্টাৰ্ট কৰিছোঁ। ৰুটি যি বনাই আছোঁ, গোল হৈছে নে কওকচোন। সৰুতে বনাওঁতে কিন্তু গোল হোৱা নাছিল। আপোনালোকৰো কিজানি বহুতৰে ভাৰতৰ মেপ অসমৰ মেপ হৈছিল না। একে কবি মাৰ বুকু পঢ়াতে বুলাত কাণৰে কবিতা। কণীটো এটা এনে বস্তু যি দেখা পালি খাবাৰ মন যায় না। এই ভাজা যি দেখা পাই আছোঁ আপোনালোকৰো কিজানি খাবাৰ মন গৈছে। চাওকচোন এতিয়া মই কি কি দিলোঁ আপোনালোকৰ সন্মুখত। আচলতে মই হেৰিটো ভাঙি গুড়া কৰি ভাজিম, সেইকাৰণে এনেকৈ দিছোঁ। দেখা পাই একেবাৰে কেনে লগা হৈছে না। এতিয়া ভাজা কণীখিনি মানে গুড়া কৰি ভাজা কণীখিনি ধুনীয়াকৈ ৰোল বনাই দিলে দেখাত ভাল দেখা হ'ব না। সেইকাৰণে ধুনীয়াকৈ ৰোল কৰি দিছে। নাই ৰোল বনাওঁ মই কেতিয়াবা ৰোল ভালকৈ চিষ্টেমটো বনাই আৰু দেখাম। হৈ গ'ল পুৱাৰ নাস্তা আৰু মানে ৰাতিপুৱা বাবাহঁতেতো ভাত খাইছে, আজি মই অৱশ্যে নাখাওঁ শনিবাৰে। মই দুপৰীয়া খাম আৰু এতিয়া বাকীখিনি কাম এটা এটাকৈ দেখুৱাই যাম আপোনালোকক। চাই যাওঁ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই কেনে পাই সময়খন জনাব কমেণ্ট কৰি। তেতিয়াহে মই আকৌ ভাল ভাল ভিডিঅ' দিব পাৰিম ন। আহে খাই দিওঁ আৰু এয়া চাহৰ লগত দিলোঁ চাওঁ। এয়া জিলাপি আৰু এই ৰুটি আগচিঙা মই খালোঁ এইখিনিতে খাই আছোঁ বিৰাট। কালি মানে ৰাতি এনেকৈ জিলাপিটো এতিয়া জিলাপি চাহ মজা কৰি ভাল পায়নে কোনে কোনে জিলাপি ভাল পায় ক'বচোন কমেণ্ট কৰি। চাহত যিহেতু চেনি নাখাওঁ গতিকে জিলাপি খাই kalau nggak ya betul karena video boleh hal lagi matu পরীক্ষা কেনে হল হালাল বাবার আজি আছে দেখোন মাটো আজি খালি চাহে খাব। একদম জিলাপি দেখোন না বাবার প্রিয় বস্তু পড়ি গেছে। পুরা রোদ দিছে আজি আৰু একদম ফাটাফাটি ৰ'দ দিব। আৰু মই এটা বস্তু দেখাওঁ, আমাৰ যদি এইবাৰ তাৰমানে পাচলি সিমান বেছি একো হোৱা নাই। তথাপি মই এটা বস্তু দেখাওঁ, কবি কেইটামান হৈছে, কবিকেইটা দেখাই দিছোঁ দেই। দেখাইছে না দেখা পাওয়া গেছি না গেছি না পুরো গেছি একটু বলে পাইতেছি kita এরকম কিছু যায়। আৰু এটা বস্তু দেখাই আছোঁ, এইটো হ'ল এইটো বস্তু চাওকচোন চিনি পাই নে নাপায়। এইটো বস্তু এই সৰু বস্তুটো, এইটো যে বস্তু আছে সৰু বস্তুটো, এইটো সৰুতে আমি এনেকৈ বম কেনেকুৱা এটা শব্দ হৈছিল আৰু এইটো বহুত মজাদাৰ খেলা আছিল আমাৰ কাৰণে। আপোনালোকে খেলিছিল নে বাৰু এইটো জনাবচোন। আৰু এতিয়া ভৰ দুপৰীয়া হ'ল যিহেতু এতিয়া ভাত ৰান্ধিবৰে হ'ব। আপোনালোকক দেখাম মই ভাত ৰান্ধো কি কি বনাওঁ আজি। স্পেচিয়েল এবিধ আছে দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া চাওঁ বাবায়ো তাৰমানে স্কুলত যাব ওলাইছে পৰীক্ষা দিবৰ কাৰণে ৰেডি হৈছে। কি হা কি টাটা বাবা ভালকৈ দিবা পৰীক্ষা টাটা।
দা গিয়া হৰণ দা দিম এক দেখা মেকুৰীটো বিয়া কথা কৈছে আৰু মেকুৰী পোৱালিটোতে শুই আছে একবাৰ দেখাই দিওঁ উঠক এইটো কম বৰ গালি এতিয়া আছোঁ মই পাকঘৰত আৰু ভাত বনাব যিহেতু গৈছে আৰু ভাত মানে বনালোঁ মই কিবা কিবি দুপৰীয়া যিহেতু এতিয়া 2টা বাজি গৈছে আৰু বনালোঁ দেখাই আছোঁ তোমালোকক তাৰে এইটো মানে কচুটো সিজাই পেলাই অলপ কচা নিচিনা কৰি তাৰপিছত এইটো ভাজি দিছোঁ এই হৈছে দালি আজি দালিখিনি পুৰা গেলি গৈছে একদম মগৰ দালিয়ে আৰু মাছ আৰু এয়া বেঙেনা ভাজি লাষ্ট আইটেম কি বনালোঁ লাষ্ট আইটেম স্পেচিয়েল আছে আজি আৰু স্পেচিয়েলটো হ'ল পনীৰ বনাইছে পনীৰ পুৰি ৰাখিছোঁ আৰু এয়া আমাৰ আৰু এইটো হ'ল পিঁয়াজ বস্তু পনীৰখিনি অকণমান ভাজি ল'লোঁ যোৱা তেলখিনিতে এতিয়া মই ভাজিম আৰু মানে বনাম আৰু চব্জিটো পিচটো এপাহ পিঁয়াজ দি দিলোঁ তাৰপিছত এয়া মটৰ কেঁচা মটৰ এইটো মটৰ পনীৰ বনাম আৰু এইখিনি ভাজা অকণমান হোৱাৰ পিছত তাৰমানে বেলেগখিনি কৰি যাম কাৰণ এইটো কেঁচা আছে যে আৰু আলুখিনি সিজাই লোৱা আছে সেইকাৰণে নিমখ হালধি দি দিলোঁ একেলগে বইল হ'বৰ কাৰণে ঢাকনিখন মাৰি দিলোঁ আৰু এতিয়া খুলি পেলাই আলুখিনি দিলোঁ আৰু ভাজি কৰি থোৱা আলুখিনি দিয়াৰ পিছত আৰু এতিয়া ভজা হৈ গ'ল যিহেতু পানী দিলোঁ মছলা দিলোঁ গৰম মানে কি এইখিনি মই জিৰাৰ গুড়ি দিছোঁ মছলাটো কিছু লাষ্টত দিম আৰু তাৰপিছত এয়া পনীৰখিনি দি দিলোঁ আৰু এইখিনি মই আদাৰ ৰস দিছোঁ তাৰপিছত আদাখিনি দি দিম এইবিলাক টেষ্টটোৱে বেলেগ হৈছে বহুত মানে জ্বলা জ্বলা ভাৱো এটা আহে আৰু টেষ্টটো ভাল হয় এইটো কোনে কোনে চাইছে কওকচোন এইটো কোনে ডনাল্ড ডাক ভাল চাইছিল নে আপোনালোকে আগতে এইটো কৈছে চাবি ৰিং আমাৰ এটা আৰু এই ডনাল্ড ডাকটো সঁচাই চাইছিলোঁ আমিও আৰু যোনে যোনে চাইছিল জনাবচোন কোনে কোনে চাইছিল বৰ ভাল লগা কেৰেক্টাৰটো এনেকৈ মাতি আছিল যে আজিলৈ আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইমান সময় ভিডিঅ'টো আপোনালোকে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ টাটা বাই বাই মই পনিতা পুনৰ আহিম নেক্সট ভিডিঅ'ত আপোনালোকে নিশ্চয় এনেকৈ মৰম দি যাব থেংক ইউ